ডাঙৰ সাংবাদিক নাম লাগিলে মই কৈ দিব পাৰো এটা মই জানো আপোনালোকৰ দৰে এনেকে প্ৰশ্ন খুদিব কৈছো যে দুৰ্গা পূজাৰ আগত এটা দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে ঝামেলা হিতনাখনেই খতম হৈ যাব আৰু এনেকুৱা এইবিলাক জেমছ বণ্ডৰ ফিল্ম নেকি যে গাড়ী নম্বৰ ক'ব আৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱাৰ লগত গাড়ী নম্বৰ কি সম্পৰ্ক এইবিলাক কৰিব নাপায় ল'ৰা ছোৱালী বিলাকে লাষ্টত একোকে বিশ্বাস নকৰা হৈ কিলে ক্ষমতাটো এবিউজ কৰিব নালাগে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই চাকৰি নামত গণ্ডগোল হ'ব নিদিয়ে আপোনালোকে কিয় পকাই আছে মই এইটো বস্তু বুজি নাপাওঁ আপোনালোকতকৈ গুৱাহাটীত বহি থকা কেইটা মানে পকাই আছে আৰু সকলোৰে ঘৰত APSC দিনত চাকৰি হৈছে যদি APSCটো বেয়াই আছিল তেওঁলোকৰ পৰিবাৰবিলাকে কেনেকৈ চাকৰি পাইছিলে ডাঙৰ সাংবাদিক নাম লাগিলে মই কৈ দিব পাৰো হয় তাৰা দাসৰ দিনত চাকৰি পাইছিল নহলে ৰাকেশ পালৰ দিনত চাকৰি পাইছিল আকৌ তেওঁৱে পেপাৰত ৰাকেশ পালৰ চাকৰিটো বেয়া বুলি লিখাৰ আগতে নিজৰ ঘৈণীয়েকেতো চাকৰিটো ৰিজাইন দিব লাগিব আৰু ক'ত তদন্ত কৰিব ভাই এইবিলাক মানুহে আপোনালোকৰ কাৰণে একোজন আদৰ্শ পুৰো মোৰ আগত একো নকয় জানো মই চবৰ কথা জানো কাৰণে আপোনালোকৰ আগত একোজন আদৰ্শ পুৰো এতিয়া যাব আৰে বাবা তোমাৰ পৰিবাৰে পোৱা বেটছৰো চাকৰিটো যাব লাগিব নে নাই সেইটো বেটছৰ নামটো নিলিখে হয়নে নহয় কিমানজন সাংবাদিকৰ নাম এইটো ৰাকেশ পালৰ ৰিপৰ্টত আছে আপোনালোকে ৰাজনীতি কৰা মানুহকেইটাৰ নামহে লিখি থাকে সাংবাদিক কেইজনৰ নামটো নিলিখে এটা মই জানো আপোনালোকৰ দৰে এনেকে প্ৰশ্ন খুদিব আহিছিল হিল্লুল বুলি এটা DY লৰাই বা ইমান নীতিৰ ওপৰত প্ৰশ্ন কৰে দুদিন পিছত তাৰে চাকৰিটোত গণ্ডগোল সেই DY তেনেকে ঝুঙাত লৈ ঘূৰি আছিল আগত গতিকে এইবিলাক কথা মোৰ আগত এইবিলাক কৰি প্ৰেক্টিছ কৰি নাথাকিব কাৰণ হৈ গ'ল বহুত দিন চবৰ কথা ময়ো জানো মোৰো কথা চবেই জানে গতিকে আমাৰ লগত এইবিলাক কৰি কি লাভ আছে এটা হয় নহয় আপোনালোকে DYত মনত পৰিব হিল্লুল বুলি এজনে চুঙা ধৰি ঘূৰি আছে বুমৰ অসমীয়া আপোনালোকে অসমীয়া মাধ্যমটো বিচাৰে বুম বুলি ক'লেতো অসমীয়া মাধ্যম নহ'ব গতিকে অসমীয়া মাধ্যমত কৈছোঁ অন্য চেনেলটো আছে DYত আছে কোনোবা পেপাৰত আছে মই ল'ৰাটোৰ নামটো মনত পৰাৰ কাৰণে কৈ দিলোঁ আৰু চবতে আছে